নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে এনআইএছ সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শ্বেয়াৰ কৰিব খুব গুৰুত্বপূৰ্ণ হয় এনআইএছ সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ যিসকল প্ৰাৰ্থীয়ে নিয়াছৰ প্ৰাৰ্থী হয় সেইসকল প্ৰাৰ্থীৰ কাৰণে গুৰুত্বপূৰ্ণ হয় বা যিসকল প্ৰাৰ্থীয়ে নিউজ অহাটো বিচৰা নাই সেইসকল প্ৰাৰ্থীও কাৰণেও ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয় গতিকে কথাটো হ'ল যে ৫৫৫০টা পদৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ নিউজ আহিবনে নাহে নিউজক ল'বনে নলয় নিউজক একচেপ্ট কৰিব নকৰে এইটো বিষয়ে এতিয়া বহুলভাৱে চৰ্চিত হৈ আছে ছ'চিয়েল মিডিয়াত তীব্ৰ বাক বিতণ্ডা চলি আছে ময়ো ভিডিঅ' দিলে নিউজৰ বিপক্ষে একাংশই বিৰক্তিকৰ বুলিও ক'ব লাগিব বিভিন্ন কমেণ্টছ কৰে যিটো নেকি ভাল নালাগে তথাপিতো আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে নিউজ ৫৫৫০ পদত ইনক্লুড হ'বনে নহয় শিক্ষা বিভাগে নিউজক ৰাখিবনে নাৰাখে সেইটো বিষয়ে আলোচনা কৰিম আপোনালোকে হয়তো জানে যে ভাৰতৰ বিভিন্ন ৰাজ্যত ইতিমধ্যে এনআইএছৰ প্ৰাৰ্থীসকলক ইনক্লুড কৰিছে বিভিন্ন ৰাজ্যত ইতিমধ্যে নিযুক্তিও হৈ গৈছে আমাৰ অসমৰে ওচৰৰ ৰাজ্য মেঘালয়ত ইতিমধ্যে নটিচ জাৰি কৰিছে নিউজৰ প্ৰাৰ্থীক ইনক্লুড কৰিব লাগে বুলি ঠিক তেনেকৈ ভাৰতৰ অন্যান্য আগশাৰীৰ ৰাজ্যবিলাকতো নিউজক লৈছে তেনে সময়তে অসমত এইটো বিষয়ে এটা বিতৰ্ক চলি আছে একাংশই কৈ আছে যে নিউজক ৫৫৫০টা পদত নলয় নিউজৰ প্ৰাৰ্থীসকলে বিচাৰে যে ৫৫৫০ পদত নিউজক ইনক্লুড কৰক যিহেতু আজি ১.৫ বছৰ ধৰি যুঁজি আছে ন্যায়িক প্ৰক্ৰিয়াৰে আৰু ইতিমধ্যে আপোনালোকে জানেই যে গুৱাহাটী হাইকোৰ্টতো বহুতো কেইবাটাও শুনানি হৈ গ'ল গতিকে নিউজৰ বিষয়টো এতিয়া আইনী প্ৰক্ৰিয়া সোমাই পৰিছে ৫৫৫০ পদত ল'বনে নলয় সেইটো এতিয়া আপুনি ক'লেও নলয় বা আপুনি ক'লেও ল'ব পাৰে তেনেকুৱা কথা হৈ আছে অহা ৮ তাৰিখ ৮ মে'ত এটা গুৰুত্বপূৰ্ণ হিয়াৰিং হোৱাৰ আমি সম্ভাৱনা দেখিছোঁ যদিও ইয়াৰ আগত এটা হিয়াৰিং আছিল ৮ এপ্ৰিলত কিন্তু সেইটোত ফাইনেল ফলাফল নাহিল এতিয়া পুনৰ যিহেতু শুনানি পিছুৱাই দিয়া হৈছে ৮ মে'লৈকে গতিকে সেই ৮ মে'ত গুৱাহাটী হাইকোৰ্টৰ পৰা কি ৰায়দান আহে সেইটোৰ ওপৰতে ডিপেণ্ড কৰিব যে নিউজক ৫৫৫০টা পদত ইনক্লুড কৰা হ'ব নে নহয় তেনেক্ষেত্ৰত আপুনি মই কৈ থাকিলেই নহয় যে আপুনি যদি কৈ থাকে নিউজক ল'ব নালাগে নিউজক নলয় সেইটো নহয় যে এইটো সম্পূৰ্ণভাৱে আইনী প্ৰক্ৰিয়াৰ মাজত সোমাই পৰিছে গতিকে সেইটোৰ ওপৰত ডিপেণ্ড কৰিহে ৫৫৫০টা পদত নিউজক অন্তৰ্ভুক্ত কৰিব ইতিমধ্যে ছেকেণ্ড ফেজৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে নিউজক ইনক্লুড কৰিব দিছে হাইকোৰ্টে তেনেক্ষেত্ৰত পুনৰ ৮ মে'ত শুনানি হ'ব যদি সেইদিনা শুনানি পিছুৱাই দিয়া নহয় তেন্তে ৮ মে'ত নিউজৰ প্ৰাৰ্থীসকলৰ সপক্ষে বা বিপক্ষে এটা ৰায়দান আহিব আৰু সেই ৰায়দানৰ ওপৰত ভিত্তি কৰিয়ে নিউজক ৫৫৫০ পদত শিক্ষা বিভাগে ইনক্লুড কৰিব পাৰিব বা নোৱাৰিব তেনেক্ষেত্ৰত আপুনি মই ছ'চিয়েল মিডিয়াই হওক বা হোৱাটছআপ গ্ৰুপবিলাকতে বাক বিতণ্ড কৰিলেই নিউজক ইনক্লুড নকৰাকৈ থাকিব নোৱাৰে বা কৰিব পাৰে তেনেকুৱা নহয় আপুনি যিমানেই ক্ৰিটিচাইজ নকৰক কিয় যে নিউজক ল'ব নালাগে তেনেকৈ কৈ থাকিলেই নহয় এইটো সম্পূৰ্ণৰূপে ডিপেণ্ড কৰিব হাইকোৰ্টৰ ৰায়দানৰ ওপৰত আৰু সেই ৰায়দানৰ ওপৰত ভিত্তি কৰিহে ৫৫৫০টা পদত নিউজক ইনক্লুড কৰিব পাৰিব বা কৰিব এতিয়া কথাটো হ'ল যে ভিডিঅ' এটা দিলেই বহুতেই মানে কি বহুত বেয়া কমেণ্টছ কৰে এনেকুৱা নহয় যেন তেওঁলোকৰ মতে ভিডিঅ'বিলাক বনাব লাগিব একচুৱেলি ভিডিঅ' অকল নিউজৰ ভিডিঅ'ই তেনেকুৱা নহয় যিবিলাক গুড ইনফৰমেশ্যন একচুৱেলি মোৰ ভিডিঅ'বিলাকত গুড ইনফৰমেশ্যনবিলাক দিয়াৰ কাৰণে চেষ্টা কৰোঁ বা দি আহি আছোঁ তেনেক্ষেত্ৰত মই কাৰোবাৰ পাৰ্মিশ্যন লৈ কিনে বা কাৰোবাক সুধি কিনে যে ভিডিঅ' বনাম তেনেকুৱা কথা নহয় যিটো সন্মুখত দেখা পাওঁ ভাল খবৰ বা যিটো ইনফৰমেশ্যন আপোনালোকৰ কাৰণে প্ৰয়োজনবোধ বুলি ভাবোঁ সেইবিলাক ইনফৰমেশ্যন আপোনালোকৰ মাজলৈ লৈ আহোঁ অকল নিউজৰ ইনফৰমেশ্যনেই নহয় এডুকেশ্যনেল যিবিলাক গুড ইনফৰমেশ্যন থাকে বা দিয়াৰ এটা ইনফৰমেশ্যন দিবলৈ বাকী থাকে সেইবিলাক দিয়াৰ কাৰণে আপোনালোকক চেষ্টা কৰোঁ নিউজৰ ভিডিঅ' এই কাৰণে দিয়া হয় যে নিউজৰ এটা প্ৰব্লেম চলি আছে আজি ১.৫ বছৰ ধৰি চলি আছে
গতিকে ইনফৰমেশ্যনবিলাক দিওঁ যিহেতু নিউজৰ প্ৰাৰ্থীসকলেও একে নাৱৰে যাত্ৰী তেওঁলোকৰ এটা সপোন আছে সেই সপোন লৈ কিনে DL-Ed কৰিছিল আৰু DL-Ed কৰি এতিয়া মধ্যে একাংশই চাকৰিও কৰি আছে গতিকে একাংশৰ কাৰণে এটা ৰায়দানে যথেষ্ট ক্ষতি কৰিলে NSৰ প্ৰাৰ্থীসকলক কিন্তু তাৰপিছত আপোনালোকে জানেই যে নিউজৰ সপক্ষে পুনৰ ৰায়দান আহিল মহামান্য উচ্চতম ন্যায়ালয়ে নিউজক ভেলিড চাৰ্টিফিকেট ক'লে ক্লিয়াৰিফিকেশ্যন দিলে 2 বছৰীয়া কোৰ্চৰ সমপৰ্যায় বুলি ক'লে তেনে ক্ষেত্ৰত আকৌ একাংশই কি কৰি আছে ইটিকিং কৰি আছে কথাটো হ'ল আপুনি যিমানেই ক্ৰিটিচাইজ নকৰক কিয় যিমানেই যি নকওক কিয় এইটো সম্পূৰ্ণৰূপে ডিপেণ্ড কৰিব উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ ওপৰত অহা 8 মে'ত যদি একো বিশেষ অসুবিধা নাথাকে সেইদিনাই এটা ফাইনেল হিয়াৰিং হ'ব বা সেইদিনাই ল'ব নে নলয় সেইটোৰ ওপৰত আমি জানিব পাৰিম ইয়াত আপুনি যিমানেই চিঞৰি নাথাকক যিমানেই অশ্লীল মন্তব্যৰে কমেণ্ট নকৰক কিয় আপুনি ধৰি ৰাখিব নোৱাৰে গতিকে আপোনালোকে সকলোৱে একেলগে থাকক আপোনালোকেও শিক্ষক হ'বলৈ গৈ আছে নিউজৰ প্ৰাৰ্থীসকলেও শিক্ষক হ'বলৈ গৈ আছে সকলোৱে একেলগে থাকক যাৰ মাৰ্কে কভাৰ কৰিব সেইসকলেই চাকৰি পাব ইয়াৰ আগতে যেতিয়া নিউজ ইনভেৰিড বুলি মানে ৰায়দান অহা নাছিল যেতিয়া একেলগে ৰেগুলাৰ ODL বা নিউজৰ একেলগে প্ৰাৰ্থীসকলে একলগ হৈ কিনে কিন্তু পোষ্ট উলিয়াই দিয়াৰ কাৰণে একেলগেই কামবোৰ কৰি গৈছিল কিন্তু নিউজৰ বিপক্ষে যেতিয়া ৰায়দানটো আহিল তাৰপিছতে যে একাংশৰ মানে উল্লাসত ফাটি পৰিল সেইৰে পৰা এজন ভাগ হৈ গ'ল কিন্তু আমি এতিয়াও কাৰো বিপক্ষে যোৱা নাই বা নিউজৰ প্ৰাৰ্থীসকলে এতিয়াও কাৰো বিপক্ষে যোৱা নাই খালি কি নিউজৰ চাৰ্টিফিকেটখনে যাতে আবেদন প্ৰাৰ্থীসকলে কৰি থাকিব পাৰে সেইটোহে আৰু আমাৰ চেনেলৰ তৰফৰ পৰাও এইটো নহয় যে নিউজৰে ভিডিঅ' বনাই থাকিম তেনেকুৱা নহয় নিউজৰ যিটো ইনফৰমেশ্যন পাওঁ আমি সেইটোৱে দিওঁ ৰেগুলাৰ যদি কিবা ইনফৰমেশ্যন থাকে সেইটোও দিওঁ ODLৰ যদি কিবা ইনফৰমেশ্যন থাকে সেইটোও দিওঁ B.Edৰ যদি কিবা ইনফৰমেশ্যন থাকে B.Edৰ ইনফৰমেশ্যন দিওঁ মোৰ এতিয়া ক'বলৈ গ'লে টেট ৰিলেটেড ইনফৰমেশ্যনবিলাক বহুত বেছিকৈ দিয়া হয় গতিকে বেয়া কমেণ্ট নকৰিব ইয়াৰ আগতে বহুতবাৰ ভিডিঅ' বনালোঁ তাৰপিছতো যেন একাংশৰ গা মানে কি নলৰিল গতিকে কথাটো হ'ল যে আপোনালোকে যদি বেয়া কমেণ্ট কৰে সেইটো মোৰ একো ক্ষতি নহয় বা মোৰ একো প্ৰভাৱ নপৰে কিন্তু সেইটো নিজৰ ওপৰত নিজৰ গাতে সেই প্ৰভাৱবোৰ পৰিব আপোনাৰ কমেণ্টছবিলাক ৰাইজে চাই থাকে গতিকে নিজৰ ব্যৱহাৰে নিজৰ পৰিচয় গতিকে আপোনাৰ ঘৰখনৰ সংস্কাৰ কি আপোনাৰ ঘৰখন কোনখন ঘৰৰ পৰা আপুনি আহি কমেণ্টছটো কৰিছে সেইটো ৰাইজে আপোনাক চাই থাকে গতিকে ইয়াৰ কুফলটো আপোনালোকৰ নিজৰ ওপৰতে পৰে আপোনালোকে গঠনমূলক সমালোচনা কৰক সেইটো আমি সদায় গ্ৰহণ কৰিম কিন্তু যিটো নেকি সভা নাপায় যিটো নেকি গ্ৰহণ কৰিবই নোৱাৰে সেইটো কেনেকৈ আপোনালোকক আমি ছাপোৰ্ট কৰিম নিউজেই সদায় নিউজক 5005ত ইনক্লুড কৰে নকৰে সেইটো মহামান্য উচ্চ ন্যায়ালয়ৰ সেই 8 তাৰিখে 8 মে'ত যদিহে একো বিশেষ অসুবিধা নহয় সেইদিনাই আপোনালোকে গম পাব নিউজৰ প্ৰাৰ্থীসকলেও জানিব পাৰিব গতিকে আপুনি মই চিঞৰি থাকিলেই একো লাভ নাই ইয়াতে গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে সকলোৱে একেলগে থাকক চাকৰি সকলোৱে পোৱাটো বিচাৰোঁ আৰু চিন্তা নকৰিব সকলোৰে চাকৰি হ'বলৈ গৈ আছে আৰু পদৰ বিজ্ঞাপন হয়তো দিয়া সম্ভাৱনা আছে এইটো বছৰ শেষৰ ফালে আপোনালোকে জানে যে ইয়াৰ আগতো শিক্ষামন্ত্ৰী বিধানসভাত 4,699টা পদৰ বিজ্ঞাপন আকাৰে বিবেচনা কৰি থকা বুলি কৈছিল এনেকৈ আপোনালোকে চিন্তা কিয় কৰি আছে নিউজক লৈ নিউজ আহিলেও আপোনালোকে পাব নাহিলেও আপোনালোকে পাব একেলগে থাকক সকলোৱে চাকৰি পাওক সকলোৰে পৰিয়ালবোৰ মুক্ত হওক আৰ্থিকভাৱে সেইটোৱে বিচাৰোঁ সকলোৱে কষ্ট কৰি কৰে কামবিলাক এইখিনি বিতৰ্কমূলক কমেণ্ট নকৰিব ধন্যবাদ জয় অসম